আজি আমি বৰদোৱাৰ পৰা আহিলোঁ। আহি ইয়াত দেওপানী মন্দিৰ চালোঁ, ইয়াত দৰ্শন হ'ল। আজি নৱৰাত্ৰি আৰম্ভ হৈছে, বাসন্তী পূজা, খুব ভাল লাগিল। যথেষ্ট মানুহ। আমি ৰাতিপুৱা 4 বজাতে আহিছোঁ, আহি 9 বজাত পালোঁ। এতিয়া আমি আৰু গোলাঘাট যাম, গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে সকলোৱে। কেনেকুৱা লাগিছে কওক? খুবেই ভাল লাগিল। হয়, দেওপানী দুৰ্গা মন্দিৰ, গতিকে খুবেই ভাল লাগিল। ইয়াৰ পৰা আমি আকৌ আঠখেলীয়া যাম, আঠখেলীয়া নামঘৰলৈ। গতিকে তাৰপিছত আকৌ লাহে লাহে আমি ঘৰলৈ যাত্ৰা কৰিম আৰু।